সেয়াত বোলে দিয়ে এনেতে দি থাকোঁকে বোলে কোনো মানুহে বোলে আকৰ্ষণ কৰিলে মোহ কৰিলে যেতিয়া মোহ কৰিলে যেতিয়া মোহ কৰাৰ পৰা সেইদিনাৰ পৰা মানে নিদিয়া হ'ল এই বস্তুটো মানে কিছুমান মানুহে নি বোলে এই বস্তু মানে দিবলৈ নিদিলে আৰু নিদিলে মোহ কৰাৰ কাৰণে তেওঁলোকৰ ঘৰৰ পৰিয়াল পৰ্যন্ত ওচৰ নহয় চব ধ্বংস হৈ গ'ল এনে নকয় লোভে পাপ পাপেই মৃত্যু বুলি তো হে গাইজ নমস্কাৰ হোৱাটছএপ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ চবৰে ভাল এণ্ড ৱেলকাম বেক মাই ইউটিউব চেনেল খগেন 007 আৰু গুড মৰ্ণিং ৰাতিপুৱা এতিয়া মই ফাৰ্ষ্ট টাইমে মানে 8টা বাজিছে ফাৰ্ষ্ট মানে উঠি আহিলোঁ 6:30মান বজাত তো আহোঁতে অলপ দেৰি হৈ গ'লগৈ এয়া চোৱা মানে ধূপ আৰু মেচ চাকি এইবিলাক লৈ পেলাই এভৰিথিং লৈ পেলাই মানে এতিয়া মই এটা মন্দিৰলৈ আহিছোঁ মন্দিৰটোৰ নাম হৈছে মা বসুন্ধৰী মন্দিৰ আৰু এতিয়া মই বৰ্তমান তাতে উপস্থিত আছোঁ ইয়াৰ তেল ল'লোঁ আৰু এফালে খুৰা ভৰি ধোলা ন ভৰি ধোৱা হৈ গ'ল এফালে তাৰপিছত মই ধোৱা নাই এতিয়া জাষ্ট ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এফালে চাব পাৰে বসুন্ধৰী থান বুলি লিখা আছে ইয়াতে মেনশ্যন আছে আৰু সিফালে গেট এটা আছে মানে ভাবিলোঁ এই গেটটোত ভিডিঅ' নবনাওঁ মানুহ চানুহ আছিলে তো সেইকাৰণে তাত ভিডিঅ' নবনালোঁ তাতে কি চাব লগা আছে আৰু কেনেকুৱা মন্দিৰটো ভালকৈ এক্সপ্ল'ৰ কৰাম মানে দেখাম তো এতিয়া মই ভিতৰলৈ যাম ভিতৰলৈ যোৱাৰ আগতে মই ইয়াতে ভৰি ধুব লাগিব ভৰিখন ধুই লওঁ তাৰপিছত ভৰি ধুই পিনে আৰামছে গৈ আছোঁ আৰু আপোনালোকে ভাবিছে ৰাতিপুৱা ইমান দূৰ পালে মানে আৰু ৰাস্তাৰো মানে দেখুওৱা নাই তো ৰাস্তাটো নেদেখুওৱা কাৰণটো হ'ল এইটো কেইদিনমান হৈছে মানে ব্লগ এটা আপলোড কৰা তো ভিডিঅ'টো চাব পাৰে এফালে শিৱকুণ্ড আহিছিলোঁ মই তো সেই শিৱকুণ্ড ভিডিঅ'টো গোটেই মানে ৰাস্তাটো মই দেখাইছোঁ আৰু এতিয়া মানে ৰাস্তাটো বাৰে বাৰে দেখালে অলপ ভাল নহ'ব ভালো নালাগিব চাই আমনিও লাগিব তো সেইকাৰণে মই সেই ভিডিঅ'টোতে আছে তো সেইকাৰণে মই এতিয়া এই ভিডিঅ'টোত মই ৰাস্তাত অহা দেখুওৱা নাই আৰু যদি সেই ভিডিঅ'টো চাবলৈ মন আছে তো সেই ভিডিঅ'টো যায় ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব নহ'লে চেনেলত যায় চাব পাৰিব তো সেই ভিডিঅ'টো আপলোড কৰাৰ পৰা তো তেতিয়াৰ পৰা মই ভিডিঅ' আপলোড কৰাই নাই জাষ্ট আজি আকৌ ব্লগ ষ্টাৰ্টিং কৰিছোঁ তো সেই ভিডিঅ'টো যোনে চোৱা নাই চাব পাৰে তাত যায় তো সেই ভিডিঅ'টো আগতে চাই লওক সেই ভিডিঅ'ত চাব পিছত আগতে এইটো ভিডিঅ' চাওক তাৰপিছত তাত সেইটো ভিডিঅ' চাব এতিয়া মই প্ৰৱেশ হ'ম ভিতৰত তো বলক দেখাই আছোঁ ভিতৰত তো এতিয়া মই ভিতৰলৈ প্ৰৱেশ হওঁ তো বলক অ' ভাই আল্লাগি ফিল এটা আহিছে পূৰা ঠাণ্ডা পৰিৱেশ এটা হৈ আছে আৰু একো হাই উৰুমি নাই মানে ৰাতিপুৱা আহিছে যে পূৰা মানে শান্তি মানে ইয়াতে পূৰা শান্তি আৰু এতিয়া ভিতৰলৈ গৈ আছোঁ তো ভিতৰলৈ বলক জল্দি তো এইফালে খুৰা পোৱা ভ্লগিঙত লাগি আছে তো চাব পাৰে আৰু ইয়াত চাওক পূৰা নেচাৰ হয় চাৰিওফালে মজা সেউজীয়া কি মজা চাওক এইফালে তো এফালে ওপৰতো আছে মন্দিৰ তো ওপৰৰ ফালে লৈ গৈ আছোঁ আৰু এইটো চাইডে চাব পাৰে তো গাইছ এইফালৰ পৰা প্ৰৱেশ কৰি এইটো চাইডে আহিলে মানে ইয়াতে মানুহ যদি বেছি হয় এফালে মানুহবিলাক জিৰণি ল'বলৈ এটা জিৰণি কোঠা তো ইয়াত জিৰণি কোঠা মানে ইয়াত যাব পাৰে যেতিয়া মানুহ বেছি হ'ব এতিয়া মই ৰাতিপুৱা ফটো দেখিছোঁ সেইকাৰণে ইমান মানুহ নাই এতিয়া মই ওপৰলৈ যাম ওপৰত যাই পেলাই দেখাইছোঁ ওপৰত এনেকুৱা চিৰি আছে মজাকৈ বনাই থৈছে চিৰিবিলাক তো এয়া চিৰিত যাব লাগিব এতিয়া চাওক পাওঁকেইটা চাওক কি মজা শান্তিকৈ আছে চাওক গাইছ এইটো ৰঙা হৈ আছে চাওক গোটেইবিলাক সেন্দু এইফালে ওপৰত যাব লাগিব এতিয়া মই কিবা টপ ওপৰত আৰু ইয়াতে আমি ধূপ বন্তিটো জ্বলাই লওঁ আগতে তাৰপিছত ওপৰলৈ যাম ওপৰত বোলে আগৰ দিনৰ শিলৰে ভঁৰাল আছে তো তাত দেখাবলৈ চেষ্টা কৰিম তো এতিয়া ইয়াতে সেৱাটো লৈ লওঁ আগতে পোনপ্ৰথমে
তো গাইছ ইয়াতে সেৱা ল'লোঁ এই ককাই আশীৰ্বাদ দিলে আৰু ইয়াতে সেৱা কৰিলোঁ ককা এই যিটো মন্দিৰ হয় এই মন্দিৰটো কিমান দিনৰ পুৰণা এইটো পুৰণা বহুত দিনৰ পৰাই বহুত দিনৰ আমি আৰু ক'ব নোৱাৰোঁ হা সেইটো আমি লেখ দিব না আগৰ পুৰুষসকলো মৰি গৈছে বা আছেও কোনো আমিও এই পাইছোঁ কিন্তু অতীজৰ পৰা তেওঁ ইয়াত স্থাপন হৈ আছে আৰু অতীজৰ পৰা মানে আহি সাধু গুৰু বৈষ্ণৱসকলে ভক্তি লৈ ইয়াতে যে আমি এতিয়া দেখিবলৈ পাইছোঁ এনেকুৱা ভগৱান ইয়াতে ধৰি লওক স্থাপিত হৈ আছে ইয়াতে এনেকুৱাকৈ এইটো মানুহে বনোৱা নে যিটো এতিয়া শিলতে আছে এতিয়া বৰ্তমান ক'ব নোৱাৰোঁ আমি এইটো আগৰ পৰাই আছে আগৰ পৰাই আছে আপোনালোকে জন্ম নোহোৱাৰ পৰাই আছে চাগে আগৰ পৰাই আৰু ইয়াতে আপোনাৰ অহা কিমান মানে বছৰ হ'ল আমি ইয়াত ধৰক ইয়াতে আছিলোঁ এই শিৱ মন্দিৰতে আছিলোঁ থাকোঁতে আমাৰ অসুবিধাৰ কাৰণত এবছৰমান বহিলোঁ ইয়াতে এবছৰমান হৈছে ইয়াত আহি পেলাই ইয়াত স্থাপন কৰাৰ পৰা আমি আছোঁ এতিয়া প্ৰায় 2-2.5 বছৰ হৈছে ইয়াতে অহা এনে আপোনাৰ ঘৰ ক'ত আমাৰ এই বসুন্ধুৰী ইয়াতে 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 টাইম আছেনে মানুহ অমুক টাইমত আহিব লাগিব অমুক টাইমত টাইম আছেনে নাই যেতিয়া মানুহ আহিব ইচ্ছা কৰে তেতিয়াই তেওঁ আশীৰ্বাদ ল'ব পাৰে ইয়াতে এনে মানুহ যদি আহে মানুহ কোনটো ছিজনত মানুহ বেছি আহে এইটো মাঘমহীয়া বেছি হয় এতিয়া বেছি হয় আৰু মেলা ছিজনতো বেছি হয় এতিয়া প্ৰায় কমিছে আৰু হ'লেও তেনে ভিৰটোতো হয়তো আহিয়ে আছে মানে আগতে যি হিচাপে আহে এতিয়া বৰ্তমান পাতলিছে আহি তেওঁ ভোগ ভাগ চলিয়ে আছে ইয়াতে আৰু মানুহবিলাকে ইয়াতে খুব আহে ন ইয়াতে মানে যি বিচাৰে সেইটো পূৰণ হয় বুলি জানে আৰু হয় আহিব পাৰে ইয়াত ককা ইয়াতে থাকে ককা ইয়াতে সেৱা কৰিব পাৰিব ইয়াতে আহিলে ককা ইয়াতে আহিলে কি লৈ আহিব লাগিব ইয়াতে আনিলে বন্তি আনিব লাগিব ধূপ আনিব লাগিব আৰু প্ৰসাদ যদি কোনোবাই ইচ্ছা কৰে কোনো ইচ্ছা কৰে কোনো ইয়াতে কথা নাই যে আনিব লাগিব নহয় এইটো মানে নিজৰ ইচ্ছা মতে যদি লৈ আহিব বিচাৰে তই ইয়াতে লৈ আহি পেলাই দিব পাৰে সেইটোৱে কথাটো আৰু ইয়াতে কোনো মানে কনফাৰ্ম নাই যে আনিবই লাগিব ইয়াতে খালি আপোনালোকৰ ইচ্ছা যদি আনিব পাৰিব ইয়াতে প্ৰসাদ আনিব পাৰিব অথবা এনে ইয়াতে তলতে দোকান আছে দোকানত ধূপ ধূনা লৈ আহিলে হ'ব তেওঁক এনেকৈ সেৱা কৰিলে হ'ব ককা এইখিনি সোধাৰ কাৰণে বেয়া নাপাব একো বেয়া নাই ভালে লাগিছে এনেকৈ তেওঁৰ ওচৰত এইবোৰ কথাই শুদ্ধ হয় নহয় আৰু কি ক'ম বেয়াটো চিন্তা কৰিবলগীয়া নাই তোমাৰ তাতে এতিয়া কিবা যদি ককা ভুল বান্ধি কৰিলোঁ মাফ কৰি দিব আৰু নিজৰ নাতি নকবা বুলি তাৰ কাৰণে একো চিন্তা নাই ভগৱন্তই তেওঁৰ কৃপা মেলা হয় নেকি ইয়াতে ককা মেলা হয় আৰু ইয়াতে ককাই কৈছে ইয়াতে বোলে মেলাও হয় মেলাটো কি মাহত হয় একদম কেতিয়াবা মাঘতো হয় কেতিয়াবা মানে বহাগো পায় এই দুটা মাহৰ ভিতৰত কেইদিনীয়া হয় মেলা 3 দিনীয়াকৈ হেৰি কৰে আৰু কিন্তু হ'লেও আৰু অহা যোৱা আছে আৰু এনে যিখিনি ভৰ একে 2 দিনেই মানে ভৰ কৰোঁ সেয়াত বোলে দিয়ে এনেতে দি থাকোঁকৈ বোলে কোনো মানুহে বোলে আকৰ্ষণ কৰিলে মোহ কৰিলে যেতিয়া মোহ কৰিলে তেতিয়া মোহ কৰাৰ পৰা সেইদিনাৰ পৰা মানে নিদিয়া হ'ল বন্ধ নোহোৱা হ'ল মানে কাম নোহোৱা এই বস্তুটো মানে কিছুমান মানুহে নি বোলে এই বস্তু মানে দিবলৈ নিদিলে আৰু নিদিলে ইয়াত থৈ যাব লাগে কিন্তু মানে থৈ যোৱাটো নহ'ল আৰু সেইকাৰণে মোহ কৰাৰ কাৰণে তেওঁলোকৰ ঘৰৰ পৰিয়াল পৰ্যন্ত ওচৰ নহ'ল চেচ এনে নকয় লোভে পাপ পাপেই মৃত্যু বুলি এইটো সঁচা কথা তো গাইছ ইয়াতে ককাই গোটেইখিনি কথা ক'লে আপোনালোকে গম পাইছে ইয়াতে কি হয় ইয়াতে মানে ভঁৰাল এটা আছিলে বোলে সেই ভঁৰালটোত আগৰ দিনত মানে মানুহবিলাকে যেতিয়া বিয়া পাতিব মানে এনেকুৱা আৰু বিয়া পাতিলে কিবা কৰিলে মানে ইয়াতে মানে যেনেকৈ সোণৰ গহনা হওক বা কাপোৰ হওক ইয়াতে মানে দিয়া মানে ভগৱানে দিছিল বোলে আগদিনা ধূপ ধূনা জ্বলাই আৰু থৈ যাব লাগে মানুহবিলাকে আগদিনা আহি ধূপ ধূনা জ্বলাই থৈ যাব লাগে তো পিছদিনা বোলে ইয়াতে উলিয়াই থয় ইয়াতে আছে সেইটো ভঁৰাল মানে এইফালে পিছফালে তো ইয়াতে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো যিবিলাক মানুহে মানে নি পেলাই লোভ কৰি পেলাই মানে ৰাখি থৈ বস্তুখিনি সেই মানুহখিনি কি মানে হ'লে গম পাইছে ককাই কৈছে গোটেই মানুহবিলাক বোলে পৰিয়ালৰ পৰ্যন্ত মানে শেষ হৈ গ'ল তো ইয়াতে চাব পাৰে এইটোৱে হয় আৰু ইয়াতে চবত থাকি ভাল বস্তু এটা চাওক ওপৰত দেশ কা তিৰংগা वो देखो ये देखो देश का तिरंगा अपना
আপোনালোকৰ এনেকুৱা হয়নে নহয় মই নাজানো বাট মই যেতিয়া দেশৰ কিবা গান শুনো বা আমাৰ জাতীয় যিখন পতাকা হয় তো সেইখন দেখিলে মানে গম পাইছে চাগে মানে নোমবিলাক থিয় হৈ যায় তো এনেকুৱা মোৰ কিহৰ কাৰণে হয় নাজানো দেশৰ বস্তু হয় সেইকাৰণে হয় চাগে এইটোৱে হৈছে ভঁৰালটো চাগে ওপৰত যাব পাৰে বোলে বলচোন যাওঁ এটি তো এইফালে চাওক ওপৰলৈ যাব লাগিব পূৰা সেই ওপৰলৈ তো জাতীয় পতাকাখন ওপৰত আছে তো এইটো চাইডে যাম তো জাৰ্ণি পাহাৰৰ ওপৰত ৰাতিপুৱা পূৰা এডভেঞ্চাৰ হৈ গ'ল অলপ মানে বহুত দিন হ'ল ভ্লগো আপলোড কৰা নাই তো সেইকাৰণে আজি ভ্লগ এটা আপলোড কৰিবলৈ আহিলোঁ মানে বনাবলৈ ভিডিঅ' বনাবলৈ তো ইফালে চাওক কেনেকুৱা ডেঞ্জাৰ পাথৰৰ ওপৰত হাই চাহাব চাহ কেনেকুৱা এটা ফিল হৈছে ভাষা ক'ব নোৱাৰোঁ মানে শুনা আজি ৰাতিপুৱাই আহিলোঁ ঘৰত থকা হয় একো নাজানো আজি মানে অকণমান হ'লেও কথা জানিবলৈ পাইছোঁ ইয়াত আহি এনে ঘৰত থকা হয় একোতো নাজানোৱে তো সেইকাৰণে ভাল লাগিছে অলপ কথা অলপ জানিছোঁ ঘূৰিব লাগে তো গাইছ ভঁৰাল বুলি যি কৈছিলোঁ ভঁৰাল এয়াই মানে এয়া শিলে ভঁৰাল বুলি কয় আগত মানে ইয়াতে ভঁৰাল আছিলে বোলে তো এতিয়া মই যে কৈছোঁ এয়া মানুহবিলাকে কিবা হস্তক্ষেপ কৰিলে বস্তুখিনি লৈ গ'ল মানে ৰখাই দিল তো সেইটো কাৰণে মানে এতিয়া ভঁৰালৰ মানে সেইটো যিটো ৰূপত আছিল আগতে ভঁৰাল তো সেই ৰূপত এতিয়া ভঁৰাল নাই এতিয়া মানে শিলত মানে হৈ গ'লগৈ শিলে ভঁৰাল বুলি ক'ব লাগিব এতিয়া মানুহে যিবিলাক মানুহ এতিয়া আছে বা দেখি আছে সেইবিলাক মানুহ ইয়াকে ভঁৰাল বুলি মানে আৰু মানে ইয়াত চাওক এফালে ওপৰত এটা শিল আছে এফালে তলত এইখিনি মানে গোটেইখিনি শিলে আছে তো এই অঞ্চলখিনিকে ভঁৰাল বুলি মানিব পৰা যায় তো এইখিনিয়ে হৈছে ভঁৰাল তো এই ওপৰত উঠিব পাৰোঁ নেকি অলপ চেষ্টা কৰোঁ তো এই খুৰা তই যাবি তই থ মই যাব এনেকৈ থৈ হা নাহিম কেনেকৈ তাক চাওঁচোন উঠিম মানে উঠিম হয়নে নাহিম কেনেকৈ তো গাইছ ওপৰত টপ ওপৰত এইখিনি মানে এইখিনি অঞ্চলত টপ শিল মানে এইটোৱে যিটো ভঁৰাল বুলি কোৱা হৈছে টপ ওপৰত আছোঁ এতিয়া মই তো ইয়াৰ পৰা ভিউটো চাওক এবাৰ মই দেখাই আছোঁ ইফালে তো লুক এট দ্য ভিউ অ' ভাই আল্টিমেট লাগে বে তো গাইছ ৰ'দটো ইমানেই দিছে ঘাম ওলাই একেবাৰে হাহাকাৰ পূৰা গৰম আৰু শিলটো এনেকুৱা তাপ উঠি আছে মানে ভৰি পুৰি আছে পূৰা ইফালে চাব পাৰে থাকিব পৰা নাই পূৰা আৰু এতিয়া তললৈ যাওঁ তো বলক তললৈ যাবি নে তো ইয়াৰ পৰা মোৰ সদায় এটা 360 ভিউ মানুহটো হৈ যায় তো এইফালে চাওক আৰু ইয়াতে এনেকুৱা কেমেৰাটো ফ'কাছ কৰিলে বেকগ্ৰাউণ্ডটো মানে কেমেৰাটো ফ'কাছ কৰে কিন্তু মানুহটো ফ'কাছ কৰিলে বেকগ্ৰাউণ্ডটো ফ'কাছ কৰিবলৈ অলপ টান হয় তো এইটো ছাইডৰ পৰা বেকগ্ৰাউণ্ডটো অলপ ফ'কাছ কৰিছে তো এইটো ছাইডে চাওক আল্টিমেট ভিউ আল্টিমেট তো বলক এতিয়া তললৈ যাওঁ বহুত দেখালোঁ ইয়াতে তলত যাওঁ বলক তো গাইছ গৰমত ঘূৰি পানী পিয়া লাগি গ'ল আৰু ওপৰৰ পৰা আহিলোঁ এতিয়া ইয়াতে টেপ এটা পাইছোঁ তো ইয়াতে ভাল পানী নে বেয়া পানী নাজানো বাট পানী পিয়া লাগিছে পানীটো খাবই লাগিব তো ইয়াতে পানী খাই লওঁ মই পানী আছে ইয়াত ইনষ্টাগ্ৰামৰ কাৰণে ৰিলচ আৰু ফটো মানে পূৰা বনাই আছোঁ তো যোনে ইনষ্টাগ্ৰামৰ লিংক মানে যোনে ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই ফ'ল' কৰিব আৰু এতিয়া আমি ৰিলচ অলৰেডি বনালোৱে আৰু পূৰা লাষ্ট এটা বনাই আছে ন বনোৱা নাই কিহত ভুল হৈ আছে তোমাৰ এনেই ষ্টেপত ভুল হৈ আছে তো ষ্টেপটো আমি ক্লিয়াৰ কৰি মানে ইয়াতে ৰিলচটো বনাই আপলোড কৰি দি যাম আৰু যোনে চোৱা নাই ইনষ্টাগ্ৰামত আমাক ফ'ল' কৰিব ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব ফ'ল' কৰিব এতিয়া আৰু আমাৰ যোৱা টাইম হৈছে তো যাব লাগে ইয়াতে কি পালে কি দেখিলে নাজানো যিখিনি পাইছোঁ তাকে দেখাইছোঁ আশা কৰোঁ ভালেই লাগিছে চাগে আৰু যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নকওঁ কাৰণ মন যায় ছাবস্ক্ৰাইব কৰিব কাৰোবাৰ মন নাযায় ছাবস্ক্ৰাইব কৰিব দৰকাৰ নাই কাৰোবাৰ কাৰণে ভাল লাগে যদি ছাবস্ক্ৰাইব কৰিব তাৰ সেইটোৱে আৰু কাৰোবাৰ যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব আৰু এতিয়া আমাৰ ৰিলচ বনোৱা হৈ গ'ল আৰু ইয়াৰ পৰা এতিয়া আমি যাব লাগে এতিয়া আমি ওলালোঁ ইয়াৰ পৰা তো ভিডিঅ'টো ভালে লাগিছে চাগে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব জলদি লগ পাই আছে এটা নতুন ভিডিঅ'ত তো বাই